প্ৰথমে মোৰ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে। আজি মই দুই ধৰণৰ কুকিজ বনাইছিলোঁ, তাৰে ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ আহক। ভিডিঅ'ৰ মাজতে কৈ থৈ দিওঁ, যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিব। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। মই এনেকুৱা 10 চাইজৰ বাটি এটা লৈছোঁ আৰু তাতে মই 1 কাপ ঘিউ দিছোঁ। ঘিউ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ দিলে বেছি ভাল লাগে। আৰু মই সেই একেটা কাপৰ জোখতে চেনি দিছোঁ, আধা কাপ। চেনি পৰিমাণটো আপোনালোকৰ নিজৰ সোৱাদৰ মতে ল'ব আৰু চেনি আৰু ঘিউখিনি এনেকৈ মিলাব যাতে দেখাত ক্ৰীমৰ নিচিনা হয়। আৰু তাৰ পিছতে 1 কাপ ময়দা দিছোঁ আৰু 1 কাপ বেচন দিছোঁ আৰু সেইখিনি ভালকৈ মিলাই লৈছোঁ চামুচখনৰ সহায়ত। আৰু এতিয়া মই তাতে আধা চামুচতকৈ কম হ'ব বেকিং পাউডাৰ দিছোঁ আৰু সেইখিনি ভালকৈ মিলাই লৈছোঁ। এতিয়া মই হাতেদি মিলাই ল'ম গোটেইখিনি। মন কৰিব যাতে ডোটো বহুত কোমল নহয় বা বহুত টান হৈ নাযায়। আৰু মোৰ এইখিনি অকণমান কোমল কোমল লাগিছে, সেইকাৰণে মই ইয়াত আৰু অলপমান ময়দা ব্যৱহাৰ কৰিম। 2 চামুচমানৰ জোখৰে হ'ব। ময়দাখিনি যোগ কৰি পিনে ভালকৈ এইখিনি মিলাই লৈছোঁ। আৰু এতিয়া মোৰ ডোটো ভালকৈ পাৰফেক্ট হৈ গ'ল। আৰু এতিয়া মই এখন প্লেটতে অকণমান ঘিউ সানি লৈছোঁ আৰু এতিয়া ঘিউ সনা প্লেটখনতে মই সেই ডোটো সৰু সৰু লাড়ু কৰি মাজতে এনেকৈ গাঁত এটা কৰি পিনে তাতে মই ড্ৰাই ফ্ৰুট দি দিছোঁ। যদি আপোনালোকে ড্ৰাই ফ্ৰুট দিব নিবিচাৰে তেনে নিদিলেও হয়। আৰু এতিয়া মই ড্ৰাই ফ্ৰুট দি সকলো কুকিজখিনি মই ভালকৈ বহাই ল'লোঁ। আৰু এতিয়া গেছৰ ওপৰতে এনেকুৱা এখন টাৱা বহাই লৈছোঁ আৰু তাৰ ওপৰতে সকলোৰে ঘৰত থকা টিফিনৰ ঢাকনি, যিহেতু সকলোৰে ঘৰত থাকে টিফিনৰ ঢাকনি, তেনেকুৱা এখন দি পিনে মই সেই কুকিজখিনি ঢাকি ৰাখিছোঁ। 10 বা 15 মিনিটৰ কাৰণে ভালকৈ বেক হ'ব দিম। আৰু বাচি থকা কুকিজৰ ডোটো মই দুভাগ কৰি তাতে এটা ভাগত মই ৰেড ফুড কালাৰ দিছোঁ। আৰু এতিয়া এই দুটা লাড়ুৰ ভিতৰতে বগা লাড়ুটোৰো পুনৰ মই 4 ভাগ কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব মই কেনেকৈ কি হিচাপে কুকিজটো বনাবৰ কাৰণে মই ৰেডি কৰিম। আৰু এতিয়া এই বগা ভাগখিনি ৰোলৰ আকৃতিৰে 4টা ৰোলৰ নিচিনা বনাই ল'ব। আৰু এতিয়া এই ষ্টাইলটো দিয়াৰ সময়ত মাজতে অকণমান গেপ থ'ব আৰু পুনৰ সেই ৰঙা লাড়ুটোৰ 4 ভাগ কৰি পিনে তেনেকুৱা ধৰণে মই কৰি ল'ম। ৰঙা লাড়ুটোৰ মই 4 ভাগ কৰি একেধৰণৰ মই ডিজাইন দি ল'ম। আৰু যি মাজত মই খালী ঠাই এৰি দিছিলোঁ, সেই খালী ঠাইখিনি মই ৰঙা ভাগখিনি দি পিনে সেইখিনি ভালকৈ মই ফিল আপ কৰি ল'ম। এতিয়া ৰঙা ভাগখিনি ভালকৈ ফিল আপ হোৱাৰ পিছত ৰোলখিনি ওচৰ চপাই ল'ব আৰু একেবাৰে লাহে লাহে সেইখিনি আকৌ গোল গোল কৰি পিনে এটা ডাঙৰ ৰোলৰ নিচিনা বনাই ল'ব। আৰু ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছেই কেনেকৈ বনাইছোঁ। আৰু এতিয়া এই ৰোলখিনি আপোনালোকে চাকু এখনৰ সহায়ত কাটি ল'ব। কিমানটো চাইজৰ আপোনালোকে কৰিব বিচাৰে সেই নিজৰ পচন্দৰ মতে চাইজটো কৰি পিনে আপোনালোকে কাটি ল'ব। এতিয়া গোটেইখিনি লাড়ু আকৃতি কৰি পিনে আৰু তাৰ ডিজাইনটো নিজেই ধুনীয়াকৈ ওলাই পৰিব। 10 মিনিটৰ পিছত আগৰ পাতি থোৱা আমাৰ কুকিজখিনিও ৰেডি হৈ গ'ল। আৰু মই সেইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত সেই একেখন প্লেটতে মই ৰিফাইন তেল দি ভালকৈ সানি ল'লোঁ। আৰু তাত মই বাকী কুকিজখিনি দি পিনে সেইখিনি মই একেধৰণৰ পদ্ধতিৰে পুনৰ গেছৰ ওপৰত বহাই দিম আৰু 10 মিনিটৰ কাৰণে বেক হ'ব দিম। প্ৰায় 10 মিনিটৰ পাছত আমাৰ এই কুকিজখিনিও ৰেডি। আৰু আজি মই 2 ধৰণৰ কুকিজ বনাই দেখুৱালোঁ আপোনালোকৰ আগত। আৰু এই ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে জনাব। আৰু এতিয়া মই এটা কুকিজ ভাঙি দেখুৱাইছোঁ, ভিতৰতো আপোনালোকে নিজেই দেখিবলৈ পাব কেনেকুৱা হৈছে। আপোনালোকে ঘৰত এতিয়া যিহেতু লকডাউন বনাই এবাৰ হ'লেও ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিলে, 2টা কুকিজৰ ৰেচিপি মই আজি বনাই দেখুৱালোঁ, তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।